হাই অকণিহঁত, মই সাধুলৈ পুনৰ আহিলোঁ। আজি মই তোমালোকক পঞ্চতন্ত্ৰৰ এজন সৰ্পৰূপী কোঁৱৰৰ সাধু ক'ম। এই কোঁৱৰজন কিদৰেনো সৰ্প হৈছিল শুনোচোন আহা। যদি তোমালোকৰ ভাল লাগে তোমালোকৰ ফ্ৰেণ্ডবিলাককো শ্বেয়াৰ কৰিবা, আৰু যদি কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিবা, তেতিয়া মোৰ সাধুবোৰ সদায় শুনি থাকিব পাৰিবা। এজন সৰ্পৰূপী কোঁৱৰ। বহু দিনৰ আগতে দক্ষিণ ভাৰতৰ এখন ৰাজ্যত এজন ব্ৰাহ্মণ আছিল। তেওঁৰ নাম আছিল ৰামস্বামী। তেওঁৰ টকা পইচা ধন সম্পত্তি বহুত আছিল। তেওঁৰ পত্নীৰ নাম আছিল পদ্মা। পদ্মা পিছে বৰ দুখী আছিল, কাৰণ তেওঁলোকৰ কোনো সন্তান বা ল'ৰা ছোৱালী নাছিল। যেতিয়া ওচৰ চুবুৰীয়া ওচৰৰ ঘৰৰ ল'ৰা ছোৱালীয়ে হাঁহি ফূৰ্তি কৰি খেলা ধূলা কৰিছিল, তেতিয়া পদ্মাৰ মনটো বৰ বেয়া লাগিছিল। এদিনাখন ৰামস্বামীয়ে সদায় কৰাৰ দৰে পূজা কৰি আছিল। হঠাৎ তেওঁ শুনা পালে কোনোবাই যেন কৈছে, ৰামস্বামী, মই তোমাৰ পূজাত সন্তুষ্ট হৈছোঁ আৰু আশীৰ্বাদ কৰিছোঁ পত্নী পদ্মাই এটি সুন্দৰ জ্ঞানী আৰু সাহসী সন্তান জন্ম দিব। ৰামস্বামীয়ে মাত শুনি ভয়ো খালে আৰু আচৰিতো হ'ল। তেওঁ চকু মেলি চাৰিওফালে চাবলৈ ধৰিলে, কিন্তু কাকোৱেই দেখা নাপালে। সেই বছৰৰে শেষলৈ পদ্মাই সঁচাকৈ এটা সন্তান জন্ম দিলে। কিন্তু সন্তানটো মানুহ নাছিল। কি আছিল জানানে? এটা সাপৰ পোৱালি। ৰামস্বামীৰ সাপৰ পোৱালিটো দেখি বৰ খং উঠিল। সেই সাপৰ পোৱালিটো মাৰি পেলাবলৈ বিচাৰিলে। কিন্তু পত্নীয়ে কান্দি কান্দি ক'লে, সাপ হ'লেও এইটো মোৰ নিজৰ সন্তান, তোমাক মই কেতিয়াও মাৰিবলৈ দিব নোৱাৰোঁ। পদ্মাই সাপৰ পোৱালিটো এটা ৰূপৰ বাকচত ভৰাই চিল্কৰ আৰু ভেলভেটৰ কাপোৰে ধুনীয়াকৈ মেৰিয়াই থৈ দিলে। পদ্মাই তাক গাখীৰ, মৌ আদি সোৱাদ লগা বস্তু কিনি আনি খুৱাবলৈ ধৰিলে। এইদৰে সাপটো লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। এদিন পদ্মাই তাৰ বিয়াৰ কথা চিন্তা কৰিলে। ৰামস্বামীকো কথাটো ক'লে। তেওঁ শুনি আচৰিত হ'ল আৰু খঙতে ক'লে, তুমি এইবোৰ কি কৈছা? কোন মূৰ্খই নিজৰ জীয়েকক সাপলৈ বিয়া দিব? তেওঁৰ কথাত পদ্মাৰ বৰ দুখ লাগিল আৰু কান্দিবলৈ ধৰিলে। শেষত ব্ৰাহ্মণ মান্তি হ'ল আৰু ওচৰৰে নগৰত থকা তেওঁৰ বন্ধুলৈ খবৰ পঠিয়ালে যে তেওঁৰ ল'ৰাৰ বাবে এজনী ছোৱালী বিচাৰিব লাগে। তেওঁৰ বন্ধুৱেও এজন মন্দিৰৰ পূজাৰীৰ জীয়েকৰ কথা ক'লে। ব্ৰাহ্মণে গৈ পূজাৰীৰ লগত কথা পাতিলে। পূজাৰীজনে ক'লে যে তেওঁৰ এজনী ছোৱালী আছে। তেওঁ ৰামস্বামীৰ পুতেকলৈ ছোৱালীজনী দিব পাৰিলে বৰ সুখী হ'ব। ৰামস্বামীয়ে তেওঁক ক'লে যে তুমি ছোৱালীৰ বিয়া ঠিক কৰাৰ আগতে এবাৰ মোৰ ল'ৰাৰ বিষয়ে শুনি লোৱা। কিন্তু পূজাৰীয়ে ক'লে, নাই নাই, মই তোমাৰ ল'ৰাৰ বিষয়ে একো শুনিব বিচৰা নাই। সি যে তোমাৰ ল'ৰা সেয়াই মোৰ বাবে যথেষ্ট। মই তোমাৰ ল'ৰালৈ ছোৱালী নিশ্চয় দিম। এইদৰে পূজাৰীৰ জীয়েক বিজয়ালক্ষ্মীৰ বিয়া ৰামস্বামীৰ পুতেকৰ লগত ঠিক হ'ল আৰু ব্ৰাহ্মণে বিয়া ঠিক কৰি ঘৰলৈ ঘূৰি আহিল। অলপ দিনৰ পিছত কিছুমান মানুহে পূজাৰীৰ ওচৰলৈ আহি ক'লেহি যে ব্ৰাহ্মণ ৰামস্বামীৰ পুতেক প্ৰকৃততে এটা সাপহে। পূজাৰীয়ে শুনি আচৰিত হ'ল। তেওঁৰ খঙো উঠিল আৰু ক'লে, মই মোৰ ছোৱালীক কেতিয়াও সাপলৈ বিয়া দিব নোৱাৰোঁ। কিন্তু জীয়েক বিজয়ালক্ষ্মীয়ে ক'লে, দেউতা, আপুনি ব্ৰাহ্মণক এবাৰ কথা দিলে, গতিকে এই কথা ৰাখিবই লাগিব। ব্ৰাহ্মণৰ ল'ৰা সাপ হ'ব পাৰে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ বদমাছ আৰু বেয়া। আমি বাহিৰৰ চেহেৰা দেখি কাকো ভাল বা বেয়া বুলি ক'ব নোৱাৰোঁ। মোৰ ভাগ্যত যি আছে সেয়াই হ'ব। তেতিয়া পূজাৰী শান্ত হ'ল আৰু ক'লে, তুমি ঠিকেই কৈছা, বাহিৰৰ পৰা চাই কাকো ভাল বা বেয়া বুলি ক'ব নোৱাৰি। আৰু পূজাৰীয়ে জীয়েকক সাপৰ সৈতে বিয়া দিবলৈ ঠিক কৰিলে। অৱশেষত বিজয়ালক্ষ্মীৰ সাপটোৰ সৈতে বিয়া হৈ গ'ল। তাই বিয়াৰ পিছত সাপটোক যথেষ্ট ভালদৰে ৰাখিছিল। তাই তাক গা ধুৱাই খোৱাই বোৱাই সুন্দৰকৈ ৰাখিছিল। মাজে মাজে গান গায়ো শুনাইছিল। এইদৰে ইটোৱে সিটোক ভাল পাবলৈ ধৰিলে।
এদিনাখন কি হ'ল জানা? এদিনাখন বিজয়ালক্ষ্মীয়ে ৰুমত জিৰাই আছিল। হঠাৎ দেখা পালে এজন ধুনীয়া ৰাজকোঁৱৰ তেওঁৰ আগত থিয় হৈ আছে। কোঁৱৰজনক ধুনীয়া কাপোৰ কানি আৰু গহনা পাতিৰে বৰ সুন্দৰ দেখা গৈছিল আৰু তেওঁৰ মুখখন সূৰ্যৰ কিৰণৰ দৰে উজ্বলি উঠিছিল। বিজয়ালক্ষ্মী চক খাই উঠিল। তাই সুধিলে, তুমি কোন? আৰু তাই কান্দি পেলালে আৰু অলপ ভয়ো খালে। তাই ক'লে, তুমি দেখাত স্বৰ্গৰ দেৱতাৰ দৰে, তুমি কিয় ইয়ালৈ আহিছা? তেতিয়া সুন্দৰ কোঁৱৰজনে ক'লে, হাঁহি হাঁহি ক'বলৈ ধৰিলে, শান্ত হৈ, তুমি ভয় নাখাবা, মই তোমাৰ স্বামী। মাটিত পৰি থকা সাপৰ খোলাটোলৈ দেখুৱাই ক'লে, মই সেই সাপৰ খোলাটোৰ ভিতৰত ইমান দিন সোমাই আছিলোঁ। মই আচলতে এজন ধুনীয়া ৰাজকোঁৱৰ আছিলোঁ। মই নিজৰ সৌন্দৰ্যক লৈ অহংকাৰো কৰিছিলোঁ। মই ভাবিছিলোঁ মোৰ সমান কোনো ধুনীয়া হ'বই নোৱাৰে। এদিনাখন এটা ক'লা সাপে আঘাত পাই পথৰ ওপৰত পৰি আছিল আৰু মোক অলপ গাখীৰ বিচাৰিছিল আৰু মই গাখীৰ দিয়াৰ সলনি এটা কুণ্ঠচ দৈত্য বুলি গালি দি ভৰিৰে লাথ মাৰি দিছিলোঁ। কুণ্ঠচ মানে দেখিবলৈ অতি বেয়া। তেতিয়া সাপটোৱে মোক অভিশাপ দিছিল। সি কৈছিল, তই অহা জনমত এটা সাপ হৈ জন্ম ল'বি। তই যদি এজনী ভাল ছোৱালীক বিয়া কৰাৱ আৰু সেই ছোৱালীজনীয়ে যদি তোৰ ৰূপৰ সলনি গুণ দেখি বিয়া কৰায় আৰু তোক ভাল পায়, তেতিয়া তই পুনৰ মানুহৰ ৰূপ ঘূৰাই পাবি আৰু অভিশাপৰ পৰা মুক্ত হ'বি। কোঁৱৰে ক'লে, আজি মই তোমাৰ প্ৰেম আৰু মোৰ প্ৰতি থকা ভক্তিৰ বাবে অভিশাপৰ পৰা মুক্ত হ'লোঁ। মই জীৱনত এটা ডাঙৰ শিক্ষাও পালোঁ। ৰামস্বামীয়ে এই সকলোবোৰ দুৱাৰৰ কাষৰ পৰা শুনি আছিল। তেওঁ লৰালৰিকৈ পত্নী পদ্মাকো সকলোবোৰ ক'লেগৈ। দুয়োৰে মন আনন্দই নধৰা হ'ল আৰু পুতেকক সাৱটি ধৰিলে আৰু তেওঁলোক চাৰিওৱে সুখী জীৱন কটাবলৈ ধৰিলে। আমি ইয়াৰ পৰা ইয়াকে বুজিলোঁ যে মানুহে কেতিয়াও কোনো কথাতে অহংকাৰ বা গৰ্ব কৰিব নাপায়। অহংকাৰ কৰিলে সকলো হেৰুৱাব লগা হয়।